নমস্কাৰ দৰ্শকসকল, ধৰ্ম বিৱৰণ চেনেলত আপোনালোক সকলোকেই শুভেচ্ছা জনালোঁ। আজি গৰুড় পুৰাণৰ ভাগ 25 আৰম্ভ কৰিবলৈ লৈছোঁ। আজিৰ ভাগত আপোনালোকে জানিব পাৰিব ভাল মানুহ বা পবিত্ৰ আত্মাসকলক স্বৰ্গলৈ কেনেকৈ লৈ যায়। আপোনালোকৰ ওচৰত এটা অনুৰোধ, আপোনালোকে যাতে গৰুড় পুৰাণৰ প্ৰত্যেকটো ভাগ শ্বেয়াৰ কৰে। ব'লক আৰু দেৰি নকৰাকৈ আজিৰ ভাগটো আৰম্ভ কৰোঁ। এই সংসাৰত এনেকুৱা কোনো প্ৰাণী নাই যে মৃত্যুৰ ওপৰত বিজয় কৰিব পাৰে। তেওঁ আমৰণ জীয়াই থাকিব পাৰে। এই পৃথিৱীত কোনোৱে অমৰ হৈ জন্ম লোৱা নাই। জন্ম হৈছে যেতিয়া এটা নিৰ্ধাৰিত সময় কটোৱাৰ পিছত এই শৰীৰ ত্যাগ কৰিবই লাগিব বা মৃত্যুক আঁকোৱালি ল'বই লাগিব। মৃত্যুক কোনোৱে ৰখাব নোৱাৰে, কিন্তু নিজৰ কৰ্মৰ দ্বাৰা এই মৃত্যুক সুন্দৰ, সুখময় আৰু পুণ্যৱান কৰি তুলিব পাৰে। গৰুড় পুৰাণত ভগৱান বিষ্ণুৱে গৰুড় পক্ষীক ক'লে, হে পক্ষীৰাজ, মনুষ্যই নিজৰ কৰ্মৰ দ্বাৰাহে স্বৰ্গ আৰু নৰকত স্থান পায়। যোনে ভাল কৰ্ম কৰে তেওঁলোক কোনো কষ্ট নাপায়, আৰু যোনে বেয়া কৰ্ম কৰে তেওঁলোকে খুব কষ্ট পায়। যমদূতে তেওঁলোকক পৃথিৱীৰ পৰাই খুব কষ্ট দি যমলোকলৈ লৈ যায়। পাপী আত্মাক যমদূতে 16টা নগৰ পাৰ কৰাই লৈ যায়, আৰু এই 16টা নগৰতেই কষ্ট দি পাৰ কৰায়। তাৰে পিছতহে যমনগৰীলৈ যায়। ভগৱান বিষ্ণুৱে তেতিয়া গৰুড় পক্ষীৰ ফালে চাই ক'লে, গৰুড়, তোমাৰ মনত চাগে প্ৰশ্ন জাগিছে যে পাপী আত্মাক যে ইমান কষ্ট দি লৈ যায়, তেতিয়াহ'লে পুণ্য আত্মাক কেনেকৈ লৈ যায়? তোমাৰ মনৰ প্ৰশ্ন মই বুজি পাইছোঁ। গতিকে মোৰ কথাখিনি মন দি শুনিবা। তেতিয়াহে তুমি মানুহৰ জীৱন মৰণৰ ৰহস্য বুজি পাবা আৰু ভাল বেয়া কৰ্মৰ ফল বুজি পাবা। তেতিয়া গৰুড় পক্ষীয়ে ভগৱান বিষ্ণুৰ ফালে চাই হাঁহি মাৰি ক'লে, হয় প্ৰভু, মোৰ মনত এই প্ৰশ্নটোৱেই উঠিছে। আপুনি মোক এতিয়ালৈকে পাপী আত্মাই কেনেকৈ কষ্ট পায়, যমদূতে যমলোকলৈ কি শাস্তি দি লৈ যায়, এই সকলোবোৰ জ্ঞান দিলে। এতিয়া মোক সেই পুণ্যৱান আত্মাসকলৰ লগত কি হয়, কেনেধৰণৰ ব্যৱহাৰ হয়, তেওঁলোকক কেনেকৈ লৈ যায়, এই গোটেইখিনি জানিবলৈ বিচাৰোঁ। আপুনি কওক প্ৰভু। তেতিয়া ভগৱান বিষ্ণুৱে ক'লে, হে কাশ্যপ পুত্ৰ গৰুড়, মই এতিয়ালৈকে তোমাক পাপী আত্মাই নৰকত কি ভয়ংকৰ শাস্তি পায়, কেনেকুৱা ধৰণৰ যাতনা পায়, এই কথাখিনিহে কৈছিলোঁ। আজি মই তোমাক পুণ্য আত্মাক পৃথিৱীৰ পৰা কেনেকৈ লৈ যায়, তেওঁলোকক কেনেকুৱা ব্যৱহাৰ কৰে, এই গোটেইখিনি কথা আজি মই তোমাক বুজাই ক'ম। তুমি মন দি শুনা। যি মনুষ্যই নিজৰ জীৱনকালত ভাল ব্যৱহাৰ কৰে, ভাল কৰ্ম কৰে, ধৰ্মৰ ৰাস্তাত চলি নিজৰ ভক্তিপূৰ্বক জীৱনটো কটায়, নিজৰ কৰ্ম, মন আৰু বচনেৰে কোনো প্ৰাণীক দুখ নিদিয়ে, বেলেগক সহায় কৰি সুখ দিয়ে, এনেকুৱা মানুহৰ আত্মাক পুণ্য আত্মাৰ শাৰীত ৰাখে। পুণ্যৱান মনুষ্যই দান দক্ষিণা কৰে, ধৰ্মৰ কৰ্ম কৰিবলৈ সদায় সজাগ হৈ থাকে। পুণ্যৱান মানুহৰ মনত সদায় সকলোৰে কাৰণে দয়া, মৰম, সন্মান থাকে। পুণ্যৱান আত্মাৰ মানুহে সদায় ভোকত থকা মানুহক খোৱা বোৱা কৰায়, প্ৰাকৃতিক ৰক্ষা কৰে, সাধু সন্তক ৰক্ষা কৰে, শুশ্ৰূষা কৰে, দুখীয়া অসহায় মানুহক ৰক্ষা কৰে, সহায় কৰে, মানৱ ধৰ্ম পালন কৰে, স্ত্ৰীক সন্মান কৰে, মাতৃ পিতৃ আৰু গুৰুৰ আজ্ঞা পালন কৰে, মাতৃভূমিৰ ৰক্ষা কৰে, বেয়া ৰাস্তাত যোৱা মানুহক সৎ ৰাস্তালৈ ঘূৰাই অনাৰ কাৰণে চেষ্টা কৰে। তেওঁলোকে এনেকুৱা ধৰণৰ ভাল কৰ্ম কৰিয়েই থাকে, আৰু এই ভাল কৰ্মৰ কাৰণেই তেওঁলোকক পুণ্যৱান আত্মাৰ শাৰীত ৰাখে। এই কৰ্মবোৰ কৰি ভাল আত্মাই বেলেগকো সুখত ৰাখে আৰু নিজেও গোটেই জীৱন সুখত কটায়। তেতিয়া ভগৱান বিষ্ণুৱে গৰুড় পক্ষীক ক'বলৈ ধৰিলে, হে গৰুড়, এনেকুৱা ধৰণৰ মনুষ্যৰ জীৱন সম্পূৰ্ণ হোৱাৰ পিছত যেতিয়া তেওঁৰ মৃত্যুৰ সময় ওচৰ আহি পায়, তেতিয়া তেওঁলোকৰ জীৱ আত্মাই কোনো কষ্ট নোপোৱাকৈ বাহিৰত ওলাই আহে। যেতিয়া পুণ্যৱান মানুহৰ আত্মা বাহিৰত ওলাই আহে, তেতিয়া বাহিৰত যমদূত থিয় হৈ নাথাকে, দেৱদূত থিয় হৈ থাকে।
আগতেই কোৱা হৈছে, যমৰাজে যমদূতক আদেশ দি থৈছে যে যিবোৰ পুণ্য আত্মা হয় তেওঁলোকৰ ফালে তোমালোকে ঘূৰিও নাচাবা। যিবোৰ ভগৱান বিষ্ণুৰ ভক্ত হয় তেওঁলোকৰ পৰা দূৰত থাকিবা, কাৰণ তেওঁলোকক নিবলৈ ভগৱান বিষ্ণুৱে নিজেই যাব বা বেলেগ কাৰোবাক পঠাব। তাত যমদূতৰ কোনো কাম নাই। সেইকাৰণে সেনেকুৱা আত্মাৰ ওচৰত দেৱদূত থিয় হৈ থাকে আৰু হাতযোৰ কৰি থিয় হৈ তেওঁলোকক সসন্মানে ৰথত বহুৱাই লৈ স্বৰ্গলৈ লৈ যায়। স্বৰ্গত অপ্সৰাসকলে ফুলৰ মালা পিন্ধাই শুভেচ্ছা জনায় আৰু ভিতৰলৈ লৈ যায়। স্বৰ্গত তেওঁলোকে খুব আনন্দ উপভোগ কৰে। তেওঁলোকৰ কাৰণে ভাল ভাল খোৱা বস্তু সজাই থোৱা থাকে। পুণ্যৱান আত্মাসকলে সকলো ধৰণৰ আনন্দ লয়। সেই আত্মাসকলক আদৰ সৎকাৰ কৰিবলৈ অপ্সৰা আৰু দেৱদূতসকল থিয় হৈ থাকে। যেতিয়ালৈকে পুণ্যৰ ফল সম্পূৰ্ণ নহয় তেতিয়ালৈকে স্বৰ্গত তেওঁলোক খুব আনন্দৰে থাকে, সুখ উপভোগ কৰে। আৰু যেতিয়া পুণ্যৰ কৰ্মফল শেষ হয় তেতিয়া আকৌ পৃথিৱীলোকত তেওঁলোকক ৰজা বা কোনো মহাত্মাৰ ঘৰত জন্ম দিয়ে। আকৌ যদি তেওঁলোকে আগৰ দৰে পুণ্য কৰ্ম কৰে তেতিয়াহ'লে আকৌ স্বৰ্গত যাব পাৰে, আৰু যদি পাপ কৰ্ম কৰে তেতিয়াহ'লে সেই পাপৰ ফল হিচাপে নৰকত যাব লাগিব পাৰে। তেতিয়া ভগৱান বিষ্ণুৱে গৰুৰ পক্ষীক ক'লে, হে গৰুৰ, পৃথিৱীলোকত যোনেই জন্ম নাপাওক কিয় তেওঁ এদিন মৃত্যুক আঁকোৱালি ল'বই লাগিব। সেইকাৰণে পৃথিৱীলোকত জন্ম পোৱাৰ পিছত ভাল কৰ্ম কৰি স্বৰ্গলৈ যোৱাৰ ৰাস্তা বিচাৰিব লাগে। পাপ কৰ্ম কৰিলে নৰকত যাবই লাগিব। ভগৱান বিষ্ণুৱে আকৌ ক'বলৈ ধৰিলে, হে গৰুৰ, মানুহৰ শৰীৰত 5টা গুণ আছে আৰু সেই গুণকেইটা হ'ল কাম, ক্ৰোধ, অহংকাৰ, বাসনা, লোভ। এইবোৰ শৰীৰৰ ভিতৰত এটা এটা বেয়া গুণ, বেয়া কৰ্ম। এইবোৰ একোটা একোটা ভাৱ, আৰু এই ভাৱবোৰৰ ৰজা হ'ল মন। আৰু এই মনৰ কথা শুনিয়েই শৰীৰে আৰু আত্মাই বেয়া কাম কৰে, আৰু কালে যেতিয়া এই শৰীৰক শেষ কৰি দিয়ে সেই শৰীৰ জ্বলি শেষ হৈ যায়। কিন্তু আত্মাই সেই শৰীৰৰ ভিতৰত থাকি যি কৰ্ম কৰে তাৰ ফল ভোগ কৰে। আমাৰ যদি এটা ঘৰ জ্বলি শেষ হৈ যায় তেতিয়াহ'লে আমি আৰু এটা ঘৰ বনাওঁ। ঠিক তেনেকৈয়ে আমাৰ আত্মাই এটা শৰীৰ এৰি নিজৰ কৰ্মফল ভোগ কৰি আকৌ এটা শৰীৰ বিচাৰি লয়, আৰু সেই শৰীৰটো নিজৰ কৰ্মৰ ওপৰতহে ভৰসা কৰে। যেনেকুৱা কৰ্ম কৰিম সেনেকুৱা শৰীৰ পাম। শৰীৰ 7টা ধাতুৰে নিৰ্মিত। শৰীৰত 5টা বায়ু, মল মূত্ৰ, এই সকলোবোৰ শৰীৰৰ লগতেই জ্বলি ভস্ম হৈ যায়। পুণ্যৱান মানুহ হ'বলৈ কোনো কষ্ট নাই। নিজক সদায় ধাৰ্মিক ভাৱত ৰাখি, মা দেউতাক গুৰুক সন্মান দি, দুখীয়াক সহায় কৰি, দান দক্ষিণা কৰি, বেলেগৰ কাৰণে বেয়া চিন্তা নকৰা, বেলেগৰ কাৰণে ভাল চিন্তা কৰা, এইবোৰেই পবিত্ৰ কাম। তেতিয়াহে পবিত্ৰ আত্মাৰ শাৰীত থিয় হ'ব পাৰিব, স্বৰ্গৰ সুখ উপভোগ কৰিব পাৰিব। গতিকে বেয়া কৰ্ম এৰি ভাল কৰ্ম কৰক, ভাল দিশলৈ যাওক, তেতিয়াহে স্বৰ্গত স্থান পাব। আজিলৈ ইমানেই। আপোনালোকে যদি এতিয়ালৈকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এটা ছাবস্ক্ৰাইব কৰি দিয়ক। আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আহিলে আপোনাৰ ওচৰত ন'টিফিকেশ্যন আহি যাব। ওম নৰনাৰায়ণায় নমঃ।